বন্ধুসকল, আপোনালোকে এডভেঞ্চাৰ পছন্দ কৰেনে? ভাল পায়নে ৰহস্য ৰোমাঞ্চকৰ গল্প শুনিবলৈ? তেনেহ'লে আজিৰ ভিডিঅ'টো মাথো আপোনালোকৰ বাবে, কিয়নো আজি আমি এনে এটা গল্প আপোনালোকক ক'বলৈ গৈ আছোঁ যি আপোনালোকে হয়তো আগত কেতিয়াও শুনা নাই। তেনেহ'লে বলক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি আমাৰ চেনেলখনত নতুন, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত ক্লিক কৰক। মই ৰাহুল, আপুনি চাই আছে কি কিয় কেনেকৈ। পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট অভিযান আৰম্ভ হৈছিল 1921 চনৰ পৰা। কিন্তু এভাৰেষ্ট জয় কৰা ইমান সহজ কাম নহয়, কিয়নো এই শৃংগত উপস্থিত হোৱাটো বহু কষ্টকৰ কাম আছিল। তাত উপস্থিত হ'বলৈ বহু কঠিন আৰু দুৰ্গম পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হয়, কিয়নো 29,030 ফুটৰ এই ৰাস্তাত বহুবাৰ মৃত্যুৰ মুখামুখি হ'বলগীয়া হয়। বহুতেই এই অভিযানত অসফল হৈছে, প্ৰাণো হেৰাইছে বহুতে। এতিয়াও বহু মানুহৰ মৃতদেহ ঢাক খাই আছে সেই বৰফ আবৃত বাটত। আজিও সেইসমূহ উভতাই অনা সম্ভৱ হোৱা নাই। কিন্তু ইয়াৰ পিছতো হাৰ মনা নাই অত্যন্ত সাহসী অভিযানকাৰীসকল। সেয়ে এভাৰেষ্ট শৃংগ জয় কৰাৰ ক্ৰমাগত প্ৰচেষ্টা সিহঁতে চলাই গৈছে। সেইসমূহ সাহসী অভিযানকাৰীসকলৰ মাজত এজন হ'ল নেপালৰ শ্বেৰ্পা তেনজিং নৰৱে। 1952 চনৰ পৰা নেপালৰ শ্বেৰ্পা তেনজিঙৰ মনত এভাৰেষ্ট জয় কৰাৰ প্ৰবল ইচ্ছা আছিল। তেতিয়া তেনজিং আৰু ছুইজাৰলেণ্ডৰ বিখ্যাত মাউণ্টেইন ক্লাইম্বাৰ ৰেমণ্ড লেম্বাৰ্ট এভাৰেষ্ট অভিযানৰ প্ৰচেষ্টা চলায়। কিন্তু তেতিয়া সিহঁতৰ সেই প্ৰচেষ্টাই সাফল্য পোৱা নাই। 1952 চনত তেনজিং আৰু ৰেমণ্ড মাউণ্ট এভাৰেষ্ট শৃংগৰ ওচৰলৈ গৈছিল, কিন্তু বহু দুৰ্গম পৰিস্থিতিৰ বাবে মাত্ৰ 1000 ফুট দূৰৰ পৰাই সিহঁত উভতি আহে। গন্তব্যৰ ইমান ওচৰত গৈও বাধ্য হৈ উভতি অহাৰ দুখ সিহঁত কোনোমতে পাহৰিব পৰা নাছিল। কিন্তু তেনজিং এই অসফলতা মানি লোৱা নাই। সেয়ে আকৌ এবছৰ পিছত 1953 চনত 7জন ইংৰাজ আৰু 2জন নিউজিলেণ্ড পৰ্বত আৰোহণকাৰীৰ লগত তেনজিং এভাৰেষ্ট শৃংগ জয়ৰ বাবে যাত্ৰা কৰে। তেনজিং নৰগে আৰু নিউজিলেণ্ডৰ এডমাণ্ড হিলাৰী 1953 চনৰ 9 এপ্ৰিল তাৰিখে পৰ্বত অভিযান আৰম্ভ কৰে। বৰফ আবৃত দুৰ্গম পথ, অত্যন্ত শীতল জলবায়ু, হিমবাহ, যিকোনো সময়তে ভাঙি যোৱা শিলাখণ্ড আৰু বৰফৰ মাজত এটিৰ পিছত এটি কেম্প বনাই সিহঁতৰ নিৰ্দিষ্ট গন্তব্যস্থানৰ ফালে আগুৱাই গৈ থাকে। প্ৰায় 20,000 ফুট উচ্চতাত উপস্থিত হোৱাৰ পিছত এটি সৰু খাদ পাৰ হ'বলৈ হিলাৰী জঁপিয়ায়, কিন্তু তেওঁৰ ওজনৰ বাবে তাত থকা বৰফৰ টুকুৰা ভাঙি পৰে। তেওঁ গোটেই জীৱনৰ বাবে তাত ঢাক খাই গ'লে হয় বৰফৰ তলত। কিন্তু সঠিক সময়ত পিছৰ পৰা তেনজিং ৰছী নমাই দিয়ে, আৰু সেই ৰছী ধৰি হিলাৰী কোনোমতে নিজৰ জীৱন ৰক্ষা কৰে। যদি সময়মতে তেনজিং ৰছী নমাই নিদিয়াহেঁতেন, তেনেহ'লে তাতেই হিলাৰী মৃত্যুবৰণ কৰিলে হয়। যি কিয়ে নহওক, ইয়াৰ পিছত তেনজিং আৰু হিলাৰীৰ টীম লাহে লাহে এভাৰেষ্ট শৃংগৰ ফালে আগুৱাই গৈ থাকে। সিহঁতৰ আগত এভাৰেষ্ট অভিযানৰ লক্ষ্যত আগুৱাই গৈছিল ব্ৰিটিছ পৰ্বত আৰোহী চাৰ্লেছ এভেন্সৰ টীম। তেনজিঙৰ টীমৰ আগতে সিহঁত এভাৰেষ্টত উপস্থিত হোৱাৰ কথা আছিল। হিলাৰী আৰু তেনজিঙৰ টীম প্ৰায় দুভাগৰ এভাগ পথ অতিক্ৰম কৰিছিল। মাউণ্ট এভাৰেষ্টত উপস্থিত হোৱাৰ ঠিক আগৰ পথটোক সকলোতকৈ ভয়ানক হিচাপে বিবেচনা কৰা হয়। তাত উপস্থিত হৈ বহু লোকে প্ৰাণ হেৰাইছে। এফালে ইভেন্সৰ টীম সিহঁতৰ আগে আগে গৈ আছিল, আৰু 1953 চনৰ 26 মে তাৰিখে সিহঁত মাউণ্ট এভাৰেষ্ট শৃংগৰ পৰা মাথো 300 ফুট দূৰত আছিল। কিন্তু এভেন্স আৰু তাৰ সহযোগীসকল অত্যন্ত ক্লান্ত হৈ পৰে। ফলত সিহঁতৰ শৰীৰ লাহে লাহে দুৰ্বল হৈ আহিছিল, আৰু এখোজ দূৰত্ব অতিক্ৰম কৰাৰ শক্তি সিহঁতৰ গাত নাছিল। সেয়ে মাত্ৰ 300 ফুট দূৰৰ পৰা সিহঁত উভতি আহে। সম্ভৱতঃ ইতিহাস অইন কাৰো বাবে অপেক্ষা কৰি আছিল। ইভেন্সৰ টীম উভতি অহাৰ পিছত তেনজিং আৰু হিলাৰীৰ টীম শৃংগৰ ফালে আগুৱাই গৈ থাকে। ৰাতি পাৰ হৈ বেলি উঠাৰ পিছত তেনজিঙৰ টীম সিহঁতৰ গন্তব্যৰ উদ্দেশ্যে আগবাঢ়ি যায়। সেই সময়ত উষ্ণতা আছিল -27 ডিগ্ৰী চেলছিয়াছ, আৰু পৰিস্থিতি আছিল অত্যন্ত দুৰ্গম। ইয়াৰ পিছতো এই পৰ্বত আৰোহীৰ দল ভয় খোৱা নাই। সিহঁত ভাগ্য আৰু শাৰীৰিক সমস্যাৰ সন্মুখীন হৈ এধাপ এধাপকৈ আগুৱাই গৈ থাকে, আৰু পুৱা 9 বজামানত সিহঁত এভাৰেষ্ট শৃংগৰ দক্ষিণ অংশত উপস্থিত হয়। লাহে লাহে অক্সিজেন কমি আহিছিল। সিহঁতৰ ওচৰত এই অভিযান ভালদৰে শেষ কৰিবলৈ পৰ্যাপ্ত অক্সিজেন নাছিল। তেনজিঙৰ গতি লাহে লাহে কমি গৈছিল।
তাৰ ভৰি লাহে লাহে ভাৰী হৈ আহিছিল। প্ৰায় একে অৱস্থা হৈছিল আমাণ্ড হিলাৰীৰো। হিলাৰী তেনজিঙক চাই তাক অলপ সময়ৰ বাবে ৰখায় আৰু তেওঁৰ অক্সিজেনৰ পাইপটো পৰিষ্কাৰ কৰি দিয়ে, কিয়নো উশাহ লওঁতে তেওঁৰ বহু কষ্ট হৈছিল। সিহঁত এনেদৰে এটাৰ পিছত এটা কঠিন পৰিস্থিতি পাৰ কৰি গৈ থাকে আৰু এভাৰেষ্ট শৃংগ জয়ৰ আশাত আগুৱাই গৈ থাকে। 1953 চনৰ 29 মে তেনজিং আৰু হিলাৰীৰ নাম ইতিহাসৰ পাতত অমৰ হৈ যায়। 29 মে পুৱা 11:30 সিহঁত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ অৰ্থাৎ 8,848 মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্টত ভৰি দিয়ে। সেই মুহূৰ্তত সিহঁতৰ আনন্দৰ কোনো মাপকাঠি নাছিল। ইয়াৰ লগতে কৈ থওঁ যে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মাউণ্ট এভাৰেষ্ট জয় কৰা নাৰী অৰুণিমা সিনহা আৰ্টিফিচিয়েল ভৰিৰ সৈতে বা কৃত্ৰিম ভৰিৰে 2011 চনত মাউণ্ট এভাৰেষ্ট জয় কৰে আৰু প্ৰথম ভাৰতীয় এভাৰেষ্ট বিজেতাজন হ'ল ঔটাৰ সিং সীমা। এভাৰেষ্টৰ দৃশ্য চাই আমি প্ৰত্যেকেই মুগ্ধ হওঁ। তেনেহ'লে এবাৰ ভাবি চাওক প্ৰকৃততে তাত বিচৰণ কৰা সিহঁতক কি পৰিমাণ আনন্দ দিছিল। এনেদৰেই নেপালৰ তেনজিং, নৰৱে আৰু নিউজিলেণ্ডৰ এডমাণ্ড হিলাৰী মাউণ্ট এভাৰেষ্ট শৃংগ প্ৰথম জয় কৰে আৰু পুনৰ মানৱ সভ্যতাৰ ইতিহাসত মানুহৰ শ্ৰেষ্ঠতৰ জয়গান ৰচিত হয়। বন্ধুসকল, আজিৰ এই তথ্যপূৰ্ণ ৰহস্য ৰোমাঞ্চকৰ ভিডিঅ'টো চাই যদি এনজয় কৰিলে দেন লাইক আৰু শ্বেয়াৰ কৰক আৰু কিবা প্ৰশ্ন বা পৰামৰ্শ থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' পৰৱৰ্তী সময়ত চাব খুজিলে কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক। লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে কুশলে থাকিব। জয় আই অসম।